Hello everyone, welcome back to my YouTube channel. So let's start the video. মই গৈ আছো মাৰ লগত ফেন্সি বজাৰলৈ বিহুৰ বজাৰ কৰিবলৈ গৈ আছো এইয়া চাওকচোন তো ভিডিওটো আপোনালোকে চাই থাকক মই কৰিছিলো সানডে মানে গৰু বিহুৰ আগদিনাখন সানডে কৰিছিলো 12 তাৰিখে কৰিছিলো আৰু এয়া মই বজাৰ পাই গলো বজাৰ পাই ফাৰ্স্ট আমি গলো মানে বেডশিট চালো আৰু পিলো কভাৰ কেইখনমান চাব লগা আছিল কিন্তু তাৰ আগত আমি মেখেলা চাদৰ কেইখনমান সিঙ্গল মেখেলা চাদৰ পাইছিলো যত 100 rupees কে বিক্ৰী কৰি আছিল তো সেই তিনিখনমান লৈ ললো আৰু মেখেলাও ললো লগতে ইমান যে ৰ'দ দিছে নহয় ৰাতিপুৱা মানে বৰষুণ দিছিল বৰষুণ দিয়াৰ কাৰণে আমি ভাবিলো আৰু যে আজি যাব নোৱাৰিম নেকি তাৰ এতেও মোৰ অফিস থাকে অফটো নাপাওৱে সানডে দিনাখনে বজাৰ কৰিম বুলি ভাবি আছিলো তো পিছলৈ কি হ'ল বৰষুণ কমি গল আৰু ইমান ৰ'দ দিলে তাৰপিছত এনেকৈ আহি গলো গৈ থাকোতে আৰু এনেকৈ পালো টি-শাৰ্ট কেইখনমান ইমান ধুনীয়া লাগিছিল লৰাবিলাকৰ আৰু এনেকৈ গৈ ফাৰ্স্ট আমি ভাবিছিলো যে কুৰ্তি কেইখনমান চাও কিন্তু নাই কুৰ্তি কেইখনৰ আগতে মা আৰু কৈ আছে বোলে নাইটি লাগে তো নাইটি কেইখনমান চাই লওঁ তো এনেকৈ বিচাৰি ইমান ভাল লগা আছিল লাষ্টত গৈ এই মাৰ পছন্দ কৰি কেনে দুখনমান ললে আৰু মোৰ ইপিনে অৱস্থা বেয়া হৈ গৈছে এইফালে নাইটি লৈ ললো নাইটি লৈ উঠি তাৰ পিছত দেখা পালো যে ফেন্সিৰ ভাইৰেল দাদাজন কুৰ্তি যে বিক্ৰী কৰি থাকে কবি খুশি কবি গম এই দাদাজনক লগ পালো লগ পাই তাৰ পিছত তাৰ পৰা কুৰ্তি চালো ইমান যে মানুহ হৈছিল তাৰ দোকানত মানে বহুত দাদাজনৰ কিন্তু সেলছৰ স্কিল কিন্তু তামাম আছে দে পুৰা একদম মানুহ কিন্তু তাৰ পৰা বহুতে কিনি লৈ গৈছে আৰু এনেকে স্কিল কিন্তু যাৰে নাথাকে তো আপোনালোকেও নিজৰ এটা স্কিল ওলাব যাতে সকলোৱে আগবাঢ়ি যাব পাৰে এনেকে যেনেকে দাদাজনও আগবাঢ়ি গৈছে কামৰ সৰু বৰ নাথাকে সকলোৱে নিজৰ কামটো নিজৰ মতে নিজৰ ষ্টাইলত কৰি যাব লাগে আৰু এইফালে আমি হাফ পেন্ট চালো মানে দাদাৰ কাৰণে আৰু ইফালে কুৰ্তি বিলাক চাৰিওফালে কুৰ্তিয়ে বেছিকে বিক্ৰী কৰি এইফালে 200ৰ কুৰ্তি বিলাক আছিল কিন্তু 150 দি আছিল আৰু এইফালে কোৰিয়ান মাৰ্কেটৰ ফালে গৈছিলো তাত ফুল বিলাক কুপাত মাৰা ফুল বিলাক ওলাইছিল ধুনীয়া আৰু এই যে গলৰ এইবিলাকো ওলাইছে জুনবেৰী ঢোলবেৰী এইবোৰ ইমান মই আৰু ভাবিলো যে দুটামান লৈ লওঁ আৰু লগতে গামোচা চাইছিলো গামোচা বাৰ্গেনিং কৰি আছিল এইফালে ভালে লাগিছিল কিন্তু দামটো ইমান কৈছে সেই কাৰণে নললো পিছত আৰু ফেন্সিৰ পৰা ওলাই আহি আমি V2 হনলৈ গলো আদাবাৰীত থকা তাৰ পৰা অলপ বজাৰ কৰি উঠি আমি ঘৰলৈ আহিলো আৰু মোৰ যদি ভিডিওটো ভাল পাইছে দেন প্লিজ সাবস্ক্ৰাইব ফলো লাইক কমেন্ট কৰি দিব দেই আজিলৈ আহিছো বাই